বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আজি এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা কৰিছোঁ। আজি 6 ছেপ্টেম্বৰ হয়, জন্মাষ্টমী হয়। এতিয়া বৰ্তমান আমাৰ কেইটা বাজিছে? 9টা বাজ হৈছে আৰু আমি এতিয়া নামঘৰলৈ যাব ওলাই আছোঁ। এতিয়া নামঘৰলৈ যাওঁ, আমি দুয়োজনে যাওঁ আৰু আমাৰ গুৰুক থৈ যাম আইতাকৰ লগত। এতিয়া আমি নামঘৰলৈ গৈ চাকি তাকি জ্বলাই লওঁ, ধূপ চাকি জ্বলাওঁগৈ। তাৰপিছত আপোনালোকক নামঘৰৰ পৰিৱেশটো দেখাম, আপোনালোকে চাই থাকিব। নামঘৰ আহি আমি ধূপ চাকি জ্বলাই ল'লোঁ। ধূপ চাকি জ্বলাই এতিয়া অলপ সময় আমি বহিছোঁ আৰু ভকতে নাম লৈছে, তো সেইটো কাৰণে ভাবিলোঁ মই আপোনালোকক দেখুৱাই দিওঁ। আৰু জন্মাষ্টমীৰ সকলোকে বহুত বহুত শুভেচ্ছা মই জ্ঞাপন কৰিলোঁ। সকলোৱে জন্মাষ্টমী পালন যেন ভালকৈ কৰে। আৰু এয়া হৈছে আমাৰ নামঘৰৰ সকলোবোৰ আহিছে আৰু অলপ এইবাৰ আমাৰ নামঘৰত মানুহবোৰ কমিছে। নামঘৰত অহা সকলোকে মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু সকলোকে মই দেখাইছোঁ কিমানখিনি মানুহ আহিছে সেইটো মই দেখাই দিছোঁ। আৰু ভকতে নাম লৈছে। মাজতে এতিয়া বৰ্তমান আমাৰ বুট ভাজি বিতৰণ হৈ আছে আৰু বুট ভাজি আমি খাই আছোঁ বৰ্তমান। ভকতে নাম সামৰণি মাৰিলে আৰু নাম সামৰাৰ পাছত এতিয়া প্ৰসাদ বিতৰণ কৰি আছে। প্ৰসাদ বিতৰণ আমি কৰাৰ পাছত আমি সকলোৱে প্ৰসাদ লৈ ঘৰে ঘৰে যামগৈ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব।